বন্ধুসকল এটা নতুন ব্লগলৈ আপোনালোক স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। এয়া চাওক মোৰ লগত এজন বন্ধু আছে, এয়া হেণ্ডচাম হয় বহুত আৰু কি ধুনীয়া বতাহ চলি আছে বৰ্তমান আমাৰ ইয়াত। চোৱা এবাৰ কি মজা এয়া গাঁৱৰ পৰিৱেশ তোমাৰ হাৱা চলি আছে আমি দলঙৰ ওপৰত আছোঁ বৰ্তমান। চোৱা এয়া দলঙৰ ওপৰত আছোঁ, চাহ পৰিৱেশ ধুনীয়া পৰিৱেশ চলি আছে, বঢ়িয়া হাৱা চলি আছে। ইফালে পানী আহি আছে দেখোন, ইফালে পানী আহি আছে। চোৱা কি ধুনীয়া হাৱা বতাহ ইয়াৰ নিয়ে আহি আছে আমাৰ দেখছা, তাত ককাই আছে মাংস লাগছে তাৰ। আৰু চোৱা এইপিনে কি ধুনীয়া পৰিৱেশ, এয়াই হ'ল গাঁৱৰ মজা। এই হ'ল আমাৰ গাঁৱৰ পৰিৱেশ। চোৱা ইয়াত বেছিও কাম নকৰিব, ইমান আমি কি বঢ়িয়া পৰিৱেশত আছোঁ। চোৱা কি ধুনীয়া ব্লগ বনাই আছোঁ। অটো আহি আছে দেখছা, মাছ বহুত পাই কিন্তু দেই, বহুত মাছ পায়।